সেকেন্ড ওয়ার্ল্ড ওয়ার আমেরিকান সোলজার হেলমেট আছিল আমেরিকান সোলজার ওয়ার্ল্ড ওয়ার 2 আছিল দ্বিতীয় বিশ্বযুদ্ধ এই ইয়েলোখন আছিলে ভক্সওয়াগন বিটেল এখন জাৰ্মান দেশৰ ফাৰ্ষ্ট কাৰ আছিলে আৰু ৱৰ্ল্ডৰ ভিতৰত হাইছেষ্ট চেলিং 1938 চানৰুফ আছে চানৰুফ আছে লেফ্ট চাইডে ষ্টেৰিং ইঞ্জিন পিছত আছে আগত ডিক্কি আৰু এইখন কাৰ হিটলাৰে অৰ্ডাৰ দি বনাইছিলে অৰ্ডাৰ দি মানে এনেকুৱা এখন কাৰ লাগে কৰি বনাইছিলে আৰু ৱৰ্ল্ডৰ ভিতৰত হাইছেষ্ট চেলিং এতিয়াও গিনিছ বুকত ৰেকৰ্ড আছে কোনো ব্ৰেক কৰিব পৰা নাই এখন পিপলছ কাৰ বুলি কৈছিলে এখন আছে ভক্সওয়াগন হিটিভেন এখনতো বহুত পপুলাৰ হলিউডৰ বলিউডৰ মুভিবিলাকত আৰু এখন আমাৰ নৰ্থ ইষ্টৰ অনলি ওৱান ভক্সওয়াগন হিটিভেন বুলি কৈছিলে মাইক্ৰ'বাছ তাৰ লগত এই দুখন আছিলে উইলি জিপ আছিলে 4 হুইল এই গ্ৰীণখন আছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ দ্বিতীয় বিশ্বযুদ্ধ তাৰ লগত এই ভাঙি যে আছে এইখন মাটিত অলপ উঠাইছিলে কেনেকুৱা এখন লেণ্ড ৰভাৰ আছিলে এনেকুৱা এখন ৰানিং আছে দাদা এখন হেঙাৰবাৰীত আছে এইখনো ৰানিং আছে আনিব পাৰোঁ দাদা এইখন আছিলে হিন্দুস্তান 14 মৰিছ অক্সফৰ্ড 1948 এতিয়া যে এম জি হেক্টৰ কোম্পানী যে এম জি হেক্টৰ প্ৰথম আছিলে 1948 এখন অক্সফৰ্ডৰ পৰা হেৰি কৰি লৈছে হিন্দুস্তান 14 এখন তাৰ আগত এইখন আছিলে টয়োটা লেণ্ড ক্ৰুইজাৰ এইখন লেণ্ড ক্ৰুইজাৰ প্ৰাইম মিনিষ্টাৰ ৰাজীৱ গান্ধীয়ে এইখন মিজোৰামৰ পৰা আহোঁতে নিজে চলাইছিল সোনিয়া গান্ধীৰ লগত এখন 1960 আছিলে 2 ডোৰ হাৰ্ড টপ ফ্ৰণ্ট হুইল ডিফ আছিলে 1960 টয়োটা লেণ্ড ক্ৰুইজাৰ কিং অফ ৰডিং বুলি কৈছিলে এইখন তাৰ আগত এই ৰঙাখন আছিলে মৰিছ উডি ইয়াৰ বডিটো উডেন আছিলে প্ৰায়ভাগ বস্তু কাঠৰ আছিলে আৰু এইখন নগাঁৱত মাটিত অলপ পঠিয়াইছিলে কেনেবাকৈ এই কণ্ডিশ্যনতে কালেকশ্যন কৰিছে তাৰ আগত এইখন আছিলে জিপ চেৰকি জিপ কম্পাছৰ এইখন লেফ্ট চাইড ষ্টেৰিং আছিলে ইয়াৰ 10 চিটাৰ এইখন জিপ চেৰকি যে এতিয়া যে গ্ৰেণ্ড চেৰকি এনেকুৱা ওলাইছে যে এই টাৰ্মিনেটাৰ মুভিটো চাইছে আপোনালোকে এই টাৰ্মিনেটাৰ মুভিত ছেইম মডেল চলাইছিলে আৰ্নলে জিপ চেৰকি এইবোৰ তেতিয়া আনিছিলে ব্ৰিটিছবোৰে আনিছিলে আৰু এইবোৰ তেখেতে কালেকশ্যন কৰিছে এই মিউজিয়ামটোৰ 90% বস্তু আমাৰ অসমতে আছিলে অসমতে কালেকশ্যন কৰিছে তাৰ আগত এইখনতো পাইছে বাৰু ফিয়েট প্ৰিমিয়াম আছিলে এইখন ফিয়েট এই লাষ্টখন আছিলে ষ্টেচন ৱেগন এনেকুৱা এইখন আছিলে ভক্সওয়াগন ডিজেল বাছ জাৰ্মানী 1970 আছিলে ডিজেল ভাৰ্চন এখন এইবোৰ মানে আমি ফিডবেক লৈছিলোঁ আগত মিউজিয়ামটো চাই লাষ্টত কেনেকুৱা লাগে কিবা এটা লিখি গ'ল মুচা কৈছে এনেকুৱা থাকে যে 1947 ইয়াৰ ইঞ্জিন পিছপানে আছে ইঞ্জিনটো পিছত আগত ডিক্কিটো ইয়াৰ দৌৰ উল্টা খুলিছিলে ছুইচাইড ড্ৰ কৰিছিলে এই মিউজিয়ামটোৰ প্ৰথমটো কালেকশ্যন এখন আছিলে ৰেনল্ড 4GB এখন ছাৰৰ প্ৰথম কালেকশ্যন আছিলে এখন তেখেতে প্ৰথম চেলাৰীৰ লগত কিনি চলাই চাকৰি কৰিছিলে এইখন এই তিনিখন আমাৰ নৰ্থ ইষ্টত অনলি ওৱান ছেকেণ্ড আৰু নৰ্থ ইষ্টত ক'তো নাই তাৰপিছত এইখন আছিলে ফিয়েট টপলিনো এইখন 2 চিটাৰ আছিলে দুজন বহিব পাৰে এখন হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে এইটো ন এখন তাত লিখা আছে দ্য মিকি মাউছ ৰিলেটেড টু মিকি মাউছ মানে মিকি মাউছক ইটালী ভাষাত টপলিনো কৈছিলে এখন ফিয়েট 500 টপলিনো বুলি লিখা আছে মিকি মাউছ মডেল আছিলে এখন 2 চিটাৰ এখন আছিলে অষ্টিন মিনি কপাৰ মিষ্টাৰ বিন কাৰ এখন বিনৰ ছেইম মডেল আছে 1939 অষ্টিন মিনি কপাৰ এইখন আছিলে ফৰ্ডৰ আছিলে ফৰ্ড প্ৰিফেক্ট 1938 আছিলে ফৰ্ড আছিলে তাৰ আগত এইখন আছিলে মৰিছ মাইনৰ আছিলে ইয়াৰ কনভাৰ্টেবল আছিলে ৰুফ থকা আছিলে 1956 এণ্ড অল স্কুল ব্ৰিটিছ ইয়াৰ কনভাৰ্টেবল আছিলে এম জি হেক্টৰ এই কোম্পানী এবাৰ চাব এই কোম্পানী এখন মৰিছ মাইনৰ আছিলে এতিয়া লিখা আছে মৰিছ মাইনৰ এতিয়া মৰিছ গেৰেজ কৰিলে মৰিছ গেৰেজ এতিয়া এই কোম্পানী আগত ইংলেণ্ডৰ আছিলে এতিয়া চাইনাই কিনি লৈছিল এতিয়া এম জি হেক্টৰ চাইনা কোম্পানী গাড়ীবিলাকৰ ইঞ্জিন আছে ন এইবোৰ ৰানিং হয় এইখিনি এই মাৰ্চিডিছৰ পৰা এইবোৰ ৰানিং আছে এইবোৰ আজি 3 বছৰ আগত 3-4 বছৰ আগত 26 জানুৱাৰী 15 আগষ্ট ভিনটেজ ৰেলী হৈছে তো ৰেলীবোৰত নিছিলে এইবোৰ আগত নিছিলে এইবোৰ অলপ যদি ছাৰ্ভিচিং কৰি হেৰি কৰা যায় এইবোৰ চব চলিব আছে ন বাকী সেই মানে এই বাছখন আৰু ভেন এই য়েল্ল'খন বিটেলখন এইখনো ৰানিং বাকী ভিতৰত এইবোৰ গোটেই বাইক চলাইছিলে আগত দাদা ৱাৰৰ বাইক বহুত আছে দাদা এইখন আছিলে স্কট আছিলে 1960 এখন লেফ্ট চাইড ষ্টেৰিং ইঞ্জিন পিছত আছে আগত ডিক্কি এখন নিছানৰ আছিলে ডাটছনৰ 1958 নিছান তাৰপিছত এইখন আছিলে এষ্টন মাৰ্টিনৰ বেবী অষ্টিন বুলি কৈছিলে ইয়াৰ স্পক হুইল আছিলে স্পক হুইল হেণ্ডেল মাৰি ষ্টাৰ্ট কৰিছিলে এখন এই বছৰ 100 বছৰ হৈছে 100 ইয়াৰ্ছ এইটো 1922 বেবী অষ্টিন এইটো চলি আছে ন এইখনো 7 বছৰ আগত শ্বিলং ভিনটেজ ৰেলী নিছিলে বুলি কয় দাদা আৰু এইখন তাতে এৱাৰ্ডো পাইছিলে শ্বিলঙত এইখন আছিলে মাৰ্চিডিছ বেঞ্জ 1959 এইখন আজি 4-5 বছৰ আগত দাদা ডিব্ৰুগড়ৰ পৰা চলাই লৈছে এইখিনিৰ পৰা এইবোৰ ৰানিং আৰু এইবোৰ নহয় এইবোৰ অলপ যদি এইবোৰ হেৰি কৰে এইবোৰ এই পাঁচখন আছিলে প্ৰথমখন আছিলে BSA M20 BSA কোম্পানী আছিলে 5 NSC ৰয়েল এনফিল্ডৰ আছিলে এইখন 5 NSC চব 5 NSC এইখন তাৰ আগত এইখন এৰিয়েল বুলি কৈছিলে ৰাণ্ডাৰ এইবোৰ চব ৱাৰ বাইক তাৰ আগত এইখন আছিলে BSA গল্ডেন ফ্লেছ এইখন 650cc ডাবল চাইলেঞ্চাৰ 2 চিলিণ্ডাৰ তাৰ আগত এই গ্ৰীণখন আছিলে গ্ৰীণখন চামবিন বুলি কৈছিলে চামবিন গ্ৰেট ব্ৰিটেইনৰ ইয়াৰ উইদাউট চেইন নাই
চেন্নাই ন চেন্নাই আমাৰ গাড়ীত যেনেকুৱা থাকে এনেকুৱা তলত যে ৰড টাইপৰ আছে এইবিলাক ৰানিঙত আছে নে পপুলাৰ চাপত চলিছিলে ৰানিঙত আছে এইবিলাক এইবোৰ চব চলাইছিলে দাদা এইবোৰ অলপ চাফ চিকুণ কৰিলে ষ্টাৰ্ট হৈ যাব এতিয়া তাৰ আগত এখন আছিলে হণ্ডা আছিলে 500cc CX কাষ্টম ডাবল চিলিণ্ডাৰ 2 চিলিণ্ডাৰ ইয়াৰ উইদাউট চেইন তাৰ ৰেডিয়েটৰ থাকে ডিছ ব্ৰেকো আছে পপুলাৰ চেপ এখন ডিছ ব্ৰেক আছে এলো হুইল এখন চেন্নাই ন এইটো? আৰু নৰ্থ ইষ্টত অনলি ওৱান এখন চেন্নাই ন এইটো তাৰপিছত এইখন আছিলে ফাৰ্ষ্ট বাইক আছিলে প্ৰথম বাইক আছিলে এইখন এইখন ন আমাৰ বাইকৰ আৰম্ভণি আছিলে এইখন 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 1901 আছিলে গ্ৰেট ডিটেইল এলবিয়ন বুলি আছিলে এলবিয়ন ইয়াৰ হেণ্ড গিয়াৰ আছিলে হাতত গিয়াৰ এইটো তেল টেংকি এইটো চকেট জাবৰ কাম কৰিছিলে লেম্প জ্বলিছিলে চাকি এইটো হেডলাইট তেতিয়া তেলৰ তেল দি পেলাই আৰু ন ইয়াৰ বেল চিষ্টেম আছিলে পিছত বেল ড্ৰেছ এখন হাৰ্লি কোম্পানী আছিলে হাৰ্লি ডিভিজন এইবোৰ 1910 20 30 এইবোৰ 2 in 1 তেল খতম হ'লে পেডেল মাৰি যাব পৰা মপেড টাইপ আছিলে অপশ্যন আছে ন এইখন আছিলে পেৰাট'পৰ স্কুটাৰ এখন ফল্ডিং বেগ আছিলে ঠিক আছে ইউজ ইন ৱৰ্ল্ড ৱাৰ টু এলাইট ফ'ৰ্চ ইয়াৰ হেণ্ডেলটো ডাউন আছে আকৌ ডাউন হ'ব পুৰা ডাউন হ'ব এইটো হেণ্ডেল বলত হেৰি কৰিছিল ন ইউজ কৰিছিলে ন হেণ্ডেলটো পুৰা গোটেই ডাউন হ'ব চিটটো ডাউন হ'ব আকৌ চাকাটো ঘূৰি যাব ইয়াক ডাঙৰ বেগ এটা ধৰাই পিঠিত কেৰি কৰিছিলে কেৰি কৰি পেৰাষ্ট'পৰ জাম কৰি দিয়ে চলজাৰবোৰে তো চবেইটো এক জেগা নপৰে চব বেলেগ বেলেগ জেগা ক'ৰবাত জংঘলত পৰিব ক'ৰবাত পৰিব তো তাৰ পৰা নিজৰ ডেছক্ৰিপশ্যনত যাবৰ কাৰণে ইউজ কৰিছিলে ইয়াৰ চাবিও নাই কি নাই জাষ্ট এনেকুৱা শ্বৰ্টকাটা লগাই দিলে ষ্টাৰ্ট হৈছিলে হয় নেকি পেৰাট'পৰ স্কুটাৰ এখন ববি ৰাজদূত আছিলে ববি ৰাজদূত আছিলে এখন বেবী চাইকেল 1936 তাৰ আগত এইখন আছিলে BSA চাইকেল আছিলে BSA 2 in 1 মানে চাইকেলো হয় মটৰ চাইকেলো হয় এইখন ইয়াৰ পিছত চকা দিছে মটৰ আছে উইথ তেল টেংকি তো 30-40 স্পীডলৈ গৈছিলে তেতিয়া এইবোৰ BSA চাইকেল ইয়াৰ যেনেকৈ পিছত আছে ইয়াৰ আগত আছে আকৌ এইখন আছিলে ফল্ডিং চাইকেল এইখন ফল কৰি কিনে বেল্টেৰে বান্ধি পিঠিত কেৰি কৰিছিলে জাম কৰিছিল মই দেখাই আছিলোঁ ফল্ডিং ন পিঠিত বান্ধি কেৰি কৰি জাম কৰি দিয়ে তো তেতিয়া মানুহৰ কিমান এডভান্স আছিলে তেতিয়া খালি মডিফাই কৰিছে বস্তু বস্তুটো ভাবিলে কিন্তু ন আজি ৰানিং হৈ আছে এইবিলাক বাইক কেতিয়া পাই আনে ইমান হেভি হেভি বাইক এনেকুৱা ফল্ডিং চাইকেল আকৌ আছে গোটেই ফল্ডিং আছে এইটো গোটেই ফল্ডিং এইখন ৰাজদূত আছিলে 70s আগত এইখন আছিলে ইয়ামাহা আছিলে ডাৰ্ট বাইক 1968 আগত এইখন ESD আছিলে 1971 এইখন আছিলে জাভা কোম্পানী আছিলে ব্লেকখন এই চিলভাৰখন আছিলে ফিউৰি আগত এইখন ৰয়েল এনফিল্ডৰ আছিলে এইখন আছিলে জাভা 1978 এইটো আছিলে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ জেনেৰেটৰ আছিলে এইটো ন পেট্ৰল জেনেৰেটৰ ৱৰ্ল্ড ৱাৰটো তাৰপিছত এইবোৰ পুৰণা ৰেডিঅ' কালেকশ্যন আছে ব্লেক এণ্ড হোৱাইট টিভি আগৰ চাটাৰটো এনেকুৱা লক কৰি দিব পাৰিছে এই বগা ফিজটো আছিল বিনা কাৰেণ্টৰ এইটো কাৰেণ্ট যেতিয়া অহা নাছিলে আমাৰ তাৰ আগৰ ফিজৰ ইয়াৰ পিছপানে কেৰাচিন তেলৰ চাকি জ্বলাই কুলিং মেচিন থাকে কুলিং মেচিনত গেছ পৰামৰ্শ চলিছিল তো গৰম দি হিট কৰি আকৌ তাতে ঠাণ্ডা কৰে তো তেতিয়া কিমান এডভান্স আছিলে মানুহ কোনো বিনা কাৰেণ্টৰ ফেন এই তলত দেখিছে চিন্তাবিলাক কিমান মানিব লাগিব দেই ন এই চাকি জ্বলাই দিয়ে ওপৰত পিষ্টন থাকে পিষ্টনটো গৰম হৈ হিট হৈ চলিছিলে এইটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ জেট পাইলটৰ জেট পাইলটৰ এইটো নাই এইটো চন্দুক আছিলে তলত ফাৰ্ষ্ট লেডাৰ ব্ৰেক ডক্টৰ ৰেডিছ আমাৰ লেডাৰ যেতিয়া ওলাইছিলে প্ৰথম তাৰপিছত এইটো আছিলে ৱৰ্ল্ড ৱাৰ টু চাইৰেণ্ট আছিলে এইটো ইয়াক বজাই দিলে মানে এনিমিবিলাক এলাৰ্ট হৈছিলে তেতিয়া যুদ্ধ বুলি গম পাই যায় আৰু এই কোনো মেচিন বস্তু নহয় সেইকাৰণে আজিলে ভাল হৈছে এইটো মেকানিকেল ঠিকে আছিলে আছে না মই বজাই দিছোঁ বাৰু তাক যিমানে ঘূৰাব চাউণ্ডটো বাঢ়ি গৈ থাকিব চাউণ্ডটো কমাই দিব পাৰে চাউণ্ডটো বম চাউণ্ড ন মেকানিকেল কাৰণে আজিলে চলি আছে মেচিন বস্তু হ'লে কেতিয়াবা বেয়া হৈ যায় এইটো ফাৰ্ষ্ট টেলিফোন আছিলে গ্ৰাম বেলৰ এটা কাণত এটা মুখত লৈছিলে এইটো এইবোৰ ৰেলৱে টেলিফোনৰ ওপৰত তাৰপিছত এইবোৰ 1889 চনত এইবিলাক কাঠৰ নেকি কাঠৰ কৰি এইবোৰ সেইবিলাক ন এইবোৰ 1889 চনৰ পৰা ঘড়ী কালেকশ্যন আছে ৱাটছ এইবোৰ চব চাবি চিষ্টেম আছিলে ডেইলি চাবি ঘূৰাব ডেইলি চাবি ঘূৰাব লাগিব এইটো ৰেলৱে লেম্প আছিলে এইটো ষ্টেচনত আছিলে আগতে এইটো আছিলে ৰেডিঅ'গ্ৰাম 2 in 1 মানে ৰেকৰ্ড হৈছিলে মানে ৰেডিঅ' বাজিব এই চাৰিডাল যে লাঠি আছে যে এইটো হৰ্চ পল' যে খেলিছিলে ঘোঁৰাৰ ওপৰত উঠি এইটো পল' খেলা লাঠি হয় বহুত পুৰণা হয় এইবোৰ টেলিফোনৰ কালেকশ্যন আছে আকৌ এইবোৰ আমাৰ ফাৰ্ষ্ট চাউণ্ড চিষ্টেম আছিলে গ্ৰামোফোন ৰেকৰ্ডটো কৈছিল বজাইছিলোঁ আকৌ এতিয়াতো আমি কিমান হাই লেভেলৰ চাউণ্ড চিষ্টেম ইউজ কৰোঁ তো প্ৰথম এইবোৰ আছিলে ৰেকৰ্ডটো কৈছিলোঁ বজাইছিলোঁ আকৌ এই কলাকৈ যে সৰুটো আছিলে এইটো টেলিগ্ৰাম বুলি কৈছিলে যে টেলিগ্ৰাম এইটো মৰ্স্কট বুলি কৈছিলে এইটো পোষ্ট অফিচত আছিলে কথা পোষ্ট অফিচত এইটো এনেকুৱা দাবাই কিনে ৱৰ্ডটো ক'ব লাগে এইটো শ্বৰ্ট মেছেজ গৈছিলে এইটো 2-3টাই ৱৰ্ড যাব এইটো বুজি পাব লাগিব এইটো টেলিগ্ৰাম মেচিনটো মৰ্স্কট বুলি কৈছিলে এইবোৰ টাইপৰাইটাৰ আগত টাইপিং মেচিন আগৰ ওজন কৰা ৱেইট আছিলে এইবোৰ ৱেইট দগা দগা ন এই কাঠৰ বাকচটো আছিলে ফাৰ্ষ্ট কেমেৰা এইটো প্ৰজেক্টৰ আছিলে প্ৰজেক্টৰ এইটো গাঁও যে আগতে চিনেমা দেখাইছিলে যে কলা বৰ্ডত লগাই এইটো বাইস্কোপ বুলি কৈছিলে বাইস্কোপ তো প্ৰথম কেমেৰা তাৰ লগতে কৈছিলে আৰু এই ৰঙা গল্ফ ছেটটো আছিলে কপিল দেৱৰ এইটো কপিল দেৱে শ্বিলঙত 80s গল্ফ খেলিব আহিছিলে 80s এইটো ন তো এই গল্ফ ছেটটোলৈ ষ্টেডিয়ামত খেলিছিলে আৰু এইটো আছিলে গ্ৰেণ্ড পিয়ানো 1839 এই মিউজিয়ামটো চবতকৈ পুৰণা এইটোৱে অলমষ্ট 200 years চলে নে এতিয়া নবজে কিন্তু প্ৰথম কিনোতে বাজিছিলে অলপ ঠিক ঠাক কৰিলে আজিও বাজিব এইটো আজিও চাইনিং দি আছে গ্ৰেণ্ড পিয়ানো এইটো ৰকেট লঞ্চাৰ আছিলে বাজুকা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এইটো ন বাজুকা আছিলে এইটো ট্ৰাম্পেট আছিলে
আৰু আমাৰ 20খনমান গাড়ী বাহিৰত আছে, আমাৰ জেগাটো সৰু কাৰণে আনিব পৰা নাই, সেইবোৰ পিছত আনিব পাৰোঁ। আমাৰ যে 1947 চনৰ 15 আগষ্টৰ নিউজ পেপাৰখন যে আমাৰ দেশ স্বাধীন হোৱা 1947 15 আগষ্ট ষ্টেটমেণ্ট পেপাৰখন এখন দাদাৰ ঘৰত আছে, নেবুলেশ্যন কৰি থৈছে। আমি 26 জানুৱাৰী 15 আগষ্টত ডিছপ্লে কৰোঁ এইখন। আৰু 1947ৰ মাজত যঁতৰ থকা ফ্লেগখন যে তেতিয়াৰ টাইমৰ তেওঁ চব এখন সেইখনো আছে, নিজে কালেকশ্যন কৰিছে ন চব সেইবোৰ নিজে কালেকশ্যন কৰিছে আজি 30-35 বছৰ। বহুত পইচা খৰচ কৰিছে কিন্তু ন তেখেতৰ নাম হৈছে পিকলু ডেকা, তেখেতৰ জন্ম হৈছে ডিব্ৰুগড় চৌকিডিঙি, এতিয়া হেঙেৰাবাৰীত থাকে হাউচিং কলনী। দাদা এ চি বিত কাম কৰে, এ চি বি এমপ্লয় হয়। তো এইবোৰ তেখেতে নিজৰ দৰমহা পইচাৰ লগত আজি 30-35 বছৰে কালেকশ্যন কৰিছে। বহুত কিন্তু কষ্ট কৰিছে, বেলেগতো কোনো হেল্প কৰা নাই ন চাগে বেলেগ কোনো হেল্প কৰা নাই এতিয়ালৈ, চৰকাৰৰ ফালৰ হেল্প পৰা কৰিব লাগে এতিয়া আৰু দাদাক এইবোৰ চৰকাৰৰ ফালৰ পৰা কিন্তু অলপ হেল্প কৰিব লাগিছিল ন কৰিব লাগিছিলে। মাটিটো দিব লাগে, মাটিটো এতিয়া ভাড়াত আছে, আমি প্ৰায় 30,000 টকা মাটি ভাড়া দিয়ে দাদাই। ইমান পুৰণা বস্তু এটা ন এটা হিষ্ট্ৰী হয়, আমি আহিব লগা প্ৰজন্মই জানিব লাগিব। এই ডিটেইলবিলাক দেখাৰ লগে লগে ন মানে ইমেজিন কৰিব তাৰ পাৰি ন কাৰণে ছাৰে এইবোৰ কালেকশ্যন কৰিছে এইবোৰ আৰু বহুত কষ্ট কৰিছে, তাৰ ফলতে ইমানখিনি কম। বহুত কষ্ট কৰিছে দেই ন সম্ভৱ নহয় কিন্তু আৰু চাকৰি কৰি আছে দাদা, চাকৰিৰ মাজতে ইমানখিনি কৰা